ৰজা মৈদাম দুৰ্গামণি পৰিচালনা সমিতিৰ প্ৰাংগণত এখন সভা পাতিলোঁ। এই সভাখনত কৰোণাধাৰা এটা হৃদয়ৰ আন্দোলন, সমাজৰ পিছপৰা বিশেষভাৱে সক্ষম বিকলাংগসকলৰ কাৰণে আৰু আৰ্থিকভাৱে দুৰ্বল ৰোগীসকলৰ চিকিৎসাৰ বাবে গঠন কৰা হোমেন বৰগোহাঞিদেৱে গঠন কৰি যোৱা এই কৰোণাধাৰলৈ আজি মেগাচাম শিল ব্যৱসায়ী সন্থাৰ পৰা 4 লাখ টকা আমি অনুদান আগবঢ়ালোঁ। মেগাচাম শিল ব্যৱসায়ী সন্থাই ইয়াৰ আগতেও আমি বিভিন্ন ব্যক্তিক বিভিন্ন অনুষ্ঠানত ইটো সিটো আৰ্থিকভাৱে দুৰ্বল মানুহক দান কৰিছোঁ। বিশেষকৈ ভাৰতৰ পথাৰ কন্যা নৱনীতা দাসক আমি শিল ব্যৱসায়ী কল্যাণ সন্থাৰ পৰা 1 লাখ টকা, ৰাণু দলে নামৰ এখন ভৰিৰে পথাৰত কাম কৰা এগৰাকী যুৱতীক আমি 30,000 টকা দিছিলোঁ। আৰু আজি আমি মেগাচাম শিল ব্যৱসায়ী সন্থাৰ পৰা কৰোণাধাৰাৰ সদস্যসকলে কোৱা মতে, সভাপতিয়ে কোৱা মতে কৰোণাধাৰলৈ এতিয়ালৈকে আগবঢ়োৱা অনুদানৰ সবাতোকৈ উন্নত আৰু বেছি এই 4 লাখ টকা আমি কৰোণাধাৰলৈ আগবঢ়ালোঁ। লগতে দক্ষিণ বৰহাজা মৈদাম দুৰ্গামন্দিৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা এগৰাকী কৰ্কট ৰোগত আক্ৰান্ত হৈ আৰ্থিকভাৱে দুৰ্বল এগৰাকী কৰ্কট ৰোগীৰ চিকিৎসাৰ বাবে আমি পইচা সংগ্ৰহ কৰিছিলোঁ প্ৰায় 25,000 টকা। কিন্তু তেখেত আজি 4-5 দিন আগতে ঢুকাই থাকিল আৰু সেই পইচাখিনি তেখেতৰ আৰ্থিকভাৱে দুৰ্বল স্বামীৰ হাতত আমি আজি দান কৰিলোঁ 25,000 টকা। 25,000 টকা তেখেতৰ হাতত আমি অৰ্পণ কৰিলোঁ। অন্ততঃ ভালদৰে শ্ৰাদ্ধানুষ্ঠান অনুষ্ঠিত কৰিব পাৰিব। সমাজৰ অৱহেলিতসকলৰ কাৰণে, সমাজৰ আৰ্থিকভাৱে দুৰ্বলসকলৰ বাবে এনেকুৱা অনুষ্ঠান বহুত আশে পাশে আছে, অসমত আছে। তেখেতসকলেও যাতে আগবাঢ়ি আহে তাৰ বাবে আমি বিশেষভাৱে আহ্বান জনালোঁ। ধন্যবাদ।